আজি দুপৰীয়া ভাতখিনি বাঢ়ি থাকোঁতে কি হ'ল জানে, বাহিৰত ইমান ডাঙৰ এটা শব্দ শুনিলোঁ। মানে মই আচৰিত হ'লোঁ, কিহৰ শব্দ এইটো? কিবা জন্তুৰ মাতৰ নিচিনা, বহুত ডাঙৰ জন্তুৰ। এফালে মই ভাতখিনি এৰি থৈও যাব নোৱাৰা হ'লোঁ, সেইকাৰণে পটাপট বাঢ়িছোঁ। আৰু এজনী মেকুৰী আছে, তাই মনে মনে আহি মাছৰ তৰকাৰী বনাইছোঁ, গতিকে মোক দিয়েহি বুলি সেইফালেও এটা চিন্তা। গতিকে ধুমধাম ভাতখিনি বাঢ়ি মানে বাহিৰলৈ গৈছোঁ। আহকচোন চাওঁ কিনো হৈছে, বাহিৰত কি আহিছে। এয়া দেখিছেনে, আহিছোঁ, আহক আপোনালোকেও দেখিব, আহক। এদিনো নহা এজন মানে আমাৰ আলহী আহিছে। এইটো হাতী আহিছে, দেখিছেনে আমাৰ ঘৰলৈ। ভয় লাগেচোন দুপৰীয়া। এইটো দেখি কি দিম এতিয়া খাবলৈ? মানে কি খাই কোৱাচোন? নাযাওঁ ভাই, ভয় লাগে মোৰ। মই ভয় কৰিছিলোঁ, নচুবালে। এতিয়া মই যে কৈছিলোঁ শব্দ এটা হৈছে বুলি, কিহৰ শব্দ জানেনে? আমাৰ কুকুৰজনীয়ে মানে ইমান ভুকিছে হাতীটোক দেখি। হাতীজনী মানে খঙতে এনেকুৱা এটা শব্দ কৰিছে, সেই শব্দটোৱে মই ভিতৰত শুনিছিলোঁ। এতিয়া এদিনো নহা আলহীজন আহিল, বিস্কুট টিস্কুট কিবা কিবি দিলোঁ, খাই কৰি লাহে লাহে গুচি গৈছে।